কেতিয়া ঘোষণা হ'ব এইচএছৰ ৰিচেকিংৰ ৰিজাল্ট আৰু ইয়াৰ লগতে এইচএছৰ কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰা হ'বনে নাই ইয়াক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছিল কমেণ্ট যোগে। তো আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছোঁ। প্ৰথমতে যে এইচএছৰ ৰিচেকিংৰ ৰিজাল্টটো আপোনালোকে হয়তো জানে যে শিক্ষা সংসদে অকল ছায়েন্স ষ্ট্ৰীমৰ ৰিচেকিংৰ ৰিজাল্টটো ঘোষণা কৰিছিলে কিছুদিন আগতে। বাকী আৰ্টছ কমাৰ্চ ভকেশ্যনেলৰ ৰিজাল্টটো বাকী ৰৈছে। তো এই ৰিজাল্টটো অতি শীঘ্ৰেই ঘোষণা কৰিব শিক্ষা সংসদে আৰু আপোনালোক সম্পূৰ্ণ চিয়ৰ থাকক যে 15 আগষ্টৰ ভিতৰত আপোনালোকে লাভ কৰিব এই ৰিজাল্টসমূহৰ ৰিচেকিংৰ ৰিজাল্টসমূহ। বাকী যে ফটোকপি অফ ৰিচেকিং যিটো আছিল এই ফটোকপি অফ আনচাৰ স্ক্ৰিপ্টৰ ৰিজাল্টটো যিহেতু এপ্লাই প্ৰক্ৰিয়া সম্পন্ন হৈছে 13 জুলাইতে হোপফুলি আপোনালোকে ৰিজাল্টটো ধৰি ল'ব যে আগষ্ট মাহৰ 2nd বা 3rd উইকতে লাভ কৰিব, উইদিন 20 আগষ্ট ধৰিব পাৰে। আৰু এতিয়া নেক্সট যেটো টপিক আছিল যে বহুতে প্ৰশ্ন কৰিছিল কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'বনে নাই এইচএছৰ। তো মই প্ৰথমতেই কৈছিলোঁ যে কম্পাৰ্টমেণ্টেল পৰীক্ষা আগতে হোৱা নাছিল, তো এইবাৰ নহ'ব বুলি কৈছিলোঁ। তাৰ পাছতে যেহেতু আপোনালোকে কৈছিলে যে মাৰ্কশ্বিটত আহিছে COMP ইন দিছ ছাবজেক্ট এনেধৰণৰ আহিছিলে, তো তাৰ পাছতে মই যেতিয়া চাৰ্চ কৰিছিলোঁ দেখিলোঁ যে কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'ব বুলি। কিন্তু মেইন যেটো ফেক্ট হৈছে যে এতিয়ালৈকে শিক্ষা সংসদৰ ফালৰ পৰা কোনো ধৰণৰ অফিচিয়েল ইনফৰমেশ্যন অহা নাই ৰিগাৰ্ডিং এইচএছ কম্পাৰ্টমেণ্টেল এক্সাম। তো ইয়াৰ অৰ্থ হ'ব পাৰে যে কম্পাৰ্টমেণ্টেল পৰীক্ষা নহ'ব পাৰে, কিন্তু যদি হয় তেনেহ'লে ইয়াৰ ইনফৰমেশ্যনটো এতিয়া দিব লাগিছিল। এতিয়ালৈকে কোনো ইনফৰমেশ্যন অহা নাই, অনলাইন হওক বা অফলাইনে হওক। মই দুটা মাধ্যমতেই ইনফৰমেশ্যন লোৱাৰ বাবে চেষ্টা কৰিছিলোঁ, কিন্তু কোনো ইনফৰমেশ্যন লাভ কৰিব পৰা নাই। তো যদি কোনো ধৰণৰ ইনফৰমেশ্যন মই লাভ কৰোঁ তেনেহ'লে আমি আপোনালোকক জনাই দিম, অতি শীঘ্ৰেই আমি জনাই দিম ইনফৰমেশ্যন লাভ কৰাৰ লগে লগেই। তো ইয়াৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰমেশ্যন পাই থকাৰ বাবে। থেংক ইউ, থেংকছ ফৰ ৱাচিং।